আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হয়তো চকুত টকাৰ বাহিৰে একো দেখা নাপায়। সেইকাৰণে চৰকাৰৰ টকা থকা সময়তো টকাৰে কথা পাতিছিল, চৰকাৰৰ নথকা সময়তো চৰকাৰৰ টকাৰে কথা পাতিছে। ইয়াত যে জাতি জনগোষ্ঠী আছে, ইয়াত যে বিভিন্ন শ্ৰেণীৰ লোক আছে, তেখেতসকলৰ যে বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাক তেখেতে দেখা নাপায়। আগতো পোৱা নাছিলে, এতিয়াও দেখা নাপায়। গতিকে আগ্ৰামা মহিলাৰীয়ে টকাৰ চশমাটো গুচাই দিলেহে সমাজ কোন, জাতি জনগোষ্ঠী কোন, শান্তি সম্প্ৰীতি কি, নিৰাপত্তা কি, গণতন্ত্ৰ কি, ৰাজনীতি কি, এই কথাবিলাক তেখেতে বুজি পাব। সেইকাৰণে মোৰ তেখেতৰ প্ৰতি আহ্বান এইটোৱে যে তেখেতে টকাৰ চশমাটো গুচাই দিয়ক। টকাৰ চশমাটো গুচাই দিয়াৰ লগে লগে এখন সুন্দৰ সমাজ দেখিবলৈ পাব, য'ত সকলো জাতি জনগোষ্ঠী ধৰ্ম একেলগে বসবাস কৰি আছে, আৰু তেখেতে বুজি পাব যে সমাজখন কেনেকৈ আগুৱাই লৈ যাব পাৰে। এই কথাটো তেখেতে তেতিয়াহে বুজি পাব। উদাহৰণ দিয়ক, কি উন্নয়নৰ প্ৰতিযোগিতা দিছিলে আমাৰ সময়ত, আমি দিম। এতিয়ালৈকে আমি 400তকৈ অধিক LP স্কুল ৰিপেয়াৰিং কৰিলোঁ, 100খন স্কুল নতুন বনালোঁ, তেখেতে আমাক হিচাপ দিয়ক। প্ৰায় 400তকৈ অধিক স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ, তেখেতে হিচাপ দিয়ক। প্ৰায় 1000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিলোঁ, তেখেতে হিচাপ দিয়ক। EMCLA কোৱাৰ্টাৰ কিয় নিৰ্মাণ হোৱা নাছিলে 17 বছৰে, তেখেতে আমাক কওক। শান্তি সম্প্ৰীতি কিয় নাছিলে 17 বছৰৰ, এইটো কওক। এনে কথাটো ক'লে হ'ব নেকি? আমাৰ ক'বলৈ বহুত কথা আছে। আগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতৰ 17 বছৰৰ উন্নয়ন আৰু আমাৰ উন্নয়নৰ লগত কোনো তুলনা কৰিব নোৱাৰে। আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হয়তো চকুত টকাৰ বাহিৰে একো দেখা নাপায়। সেইকাৰণে চৰকাৰৰ টকা থকা সময়তো টকাৰে কথা পাতিছিল, চৰকাৰৰ নথকা সময়তো চৰকাৰৰ টকাৰে কথা পাতিছে। ইয়াত যে জাতি জনগোষ্ঠী আছে, ইয়াত যে বিভিন্ন শ্ৰেণীৰ লোক আছে, তেখেতসকলৰ যে বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাক তেখেতে দেখা নাপায়। আগতো পোৱা নাছিলে, এতিয়াও দেখা নাপায়। গতিকে আগ্ৰামা মহিলাৰীয়ে টকাৰ চশমাটো গুচাই দিলেহে সমাজ কোন, জাতি জনগোষ্ঠী কোন, শান্তি সম্প্ৰীতি কি, নিৰাপত্তা কি, গণতন্ত্ৰ কি, ৰাজনীতি কি, এই কথাবিলাক তেখেতে বুজি পাব। সেইকাৰণে মোৰ তেখেতৰ প্ৰতি আহ্বান এইটোৱে যে তেখেতে টকাৰ চশমাটো গুচাই দিয়ক। টকাৰ চশমাটো গুচাই দিয়াৰ লগে লগে এখন সুন্দৰ সমাজ দেখিবলৈ পাব, য'ত সকলো জাতি জনগোষ্ঠী ধৰ্ম একেলগে বসবাস কৰি আছে, আৰু তেখেতে বুজি পাব যে সমাজখন কেনেকৈ আগুৱাই লৈ যাব পাৰে। এই কথাটো তেখেতে তেতিয়াহে বুজি পাব। উদাহৰণ দিয়ক, কি উন্নয়নৰ প্ৰতিযোগিতা দিছিলে আমাৰ সময়ত, আমি দিম। এতিয়ালৈকে আমি 400তকৈ অধিক LP স্কুল ৰিপেয়াৰিং কৰিলোঁ, 100খন স্কুল নতুন বনালোঁ, তেখেতে আমাক হিচাপ দিয়ক। প্ৰায় 400তকৈ অধিক স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ, তেখেতে হিচাপ দিয়ক। প্ৰায় 1000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিলোঁ, তেখেতে হিচাপ দিয়ক। EMCLA কোৱাৰ্টাৰ কিয় নিৰ্মাণ হোৱা নাছিলে 17 বছৰে, তেখেতে আমাক কওক। শান্তি সম্প্ৰীতি কিয় নাছিলে 17 বছৰৰ, এইটো কওক। এনে কথাটো ক'লে হ'ব নেকি? আমাৰ ক'বলৈ বহুত কথা আছে। আগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতৰ 17 বছৰৰ উন্নয়ন আৰু আমাৰ উন্নয়নৰ লগত কোনো তুলনা কৰিব নোৱাৰে।